Hey,
জয় রাম এইদৰে ৰাইজক সুধিবলৈ আগলৈকে আছিলো ভক্তি ভক্তি মন্ত্ৰী কৰি গোবিন্দাই কৃপা কৰিব লাগে আৰু কৃষ্ণৰ অমংগল হিন্দু কৰি সুমংগল কৰি প্ৰকাশ
কৰি কন্যা সন্তানৰ বিবাহৰ দিনা অমংগল দূৰ কৰি সমগ্ৰ প্ৰকাশ কৰি ভৱিষ্যতে উজ্জ্বল কামনা কৰি তেওঁ যাতে প্ৰভু ভগৱন্তই নিজ প্ৰসন্ন হৈ জন্মান্তৰে প্ৰভু অভয়চন্দ্ৰ একটিকামান ঠাই দিব এইখিনিয়ে প্ৰাৰ্থনা জনোৱা হ'ল। জয় ৰাম মই ইয়াত আছো, তই চিন্তা নকৰিবি।